ফুলৰে মৌচুহী উৰি যোৱা তুমি মৰমৰ পখিলা জনী ও মৰমৰ পখিলা জনী এই কাপোৰবোৰ মই মিটিঙৰ পৰা ঘূৰি অহাৰ আগতে ধুই শেষ কৰি থবি আৰু লগতে বাচনখিনি আছে সোনকালে ধুই শেষ কৰি থবি হ'ব দিয়া সুন্দৰী সেইবোৰ কৰা দেখিলে মানুহে কি ক'ব কোৱাচোন কোনে কি ক'ব মোৰ ঘৰ মোৰ কথা মই যি কওঁ তাকেই কৰক কৈ যাওঁ হেল্ল' অনিতা বৌ গৈ আছোঁ ৰ'ব ঘৰত কিছুমান কাম থাকে যেনে বাচন ধোৱা কাপোৰ ধোৱা গোটেইখিনি কাম কৰি পেলাই অকণমান দেৰি হৈছে আৰু গৈ আছোঁ অকণমান ৰ'ব মই পামগৈ আৰু গৈ আছোঁ গোটেই বাচন ধুই থৈ গৈছে একেবাৰে তেওঁ দেখা নাই কিবা খং উঠিব বাপেকে ঘৰ বাৰী সোপাকে এৰি পলাই গুচি যামগৈ হেৰৌ পালি মজাটো এতিয়া হা আৰু ধনী ঘৰৰ ছোৱালী বিয়া পাতিবি হেৰৌ সেই কোনজনী ভাল কোনজনী বেয়া সেইটোতো মাথাই নেখেলালেনে হা চা এতিয়া পাবি মজা কঁকাল লাগিছে কঁকাল ভাঙিব তোৰ বুজিছ পাইছ হা পাইছ ন पाइछ मजा खा दिल्ली का लड्डू जो खाएगा वो पछताएगा जो नहीं खाएगा वो मेरी तरह हो जाएगा ये कुपा ৰখাই দিলা যে আজি তোমাৰ মৌনব্ৰত নেকি কিয় নাই গোটেই বাটটো একো নোকোৱাকৈ আহিলা যে সেইবাবে সুধিছোঁ তেনেকুৱা একো নহয় কিমান আৰু লুকাই চুৰ কৰি তোমাক আনানিয়া কৰি থাকিম সেইটো কথা তেতিয়াহ'লে ব'লা আজি আমাৰ ঘৰত সকলোবোৰ কথা কৈ দিবা ইমানখিনি সাহস নাই বাবেইতো তোমাক এনেকৈ লুকাই চুৰ কৰি আনি আছোঁ নহ'লে এতিয়া গৈ থাকোঁ ব'লা কোনোবা দেখিলে সৰ্বনাশ হ'ব বহা ৰবা ইমান হাঁহি হাঁহি কাক ভুলাই ফুৰিছা চাও আঁতৰ হ বাহ ইমান খং ছোৱালী মানুহৰ ভাল নহয় দেই এই মক্কেলটো কোন ইয়াক বহুত দিনৰ পৰা দেখি আছো এইজন মোৰ প্ৰেমিক হয় এইজনটো প্ৰেমিক হয় প্ৰেমিক তাৰ চেহেৰা নেচাও কিয় একচৰ মাৰিম তোৰ মানচিত্ৰ সলনি হৈ যাব এটা কথা কাণ থিয় কৰি শুনি ল আৰু যদি এদিন মেঘালীৰ লগত তোক দেখা পাও নহয় কথা বেয়া হৈ যাব ঐ হাত এৰ মই কৈছো হাত এৰ বাৰু তোৰ কথা শুনি হাত এৰি দিছো নহলে সালা ইয়াৰ মানচিত্ৰ সলনি কৰি দিলো হয় আৰু তোকো কৈছো এই ভুসুং পহুৰ লগত ঘূৰি ফুৰা বাদ দে কিয় হজৰ কৰা বাদ দিম আৰু তই ক'বলৈ কোন হয় মোৰ আৰে বুজি পা হয়তো কথাই নাছিল তই মোৰ কেঁচা কলিজা হইবে কেঁচা কলিজা সি তোৰ কলিজা এইবোৰ আশা বাদ দি তই নিজৰ কামত ধৰ
তোৰ লগতে তোৰ ঘৰখনৰো মংগল হ'ব। প্ৰণৱ, ব'লা। আপোনাক ইমানখিনি ডাইলগ দি গ'ল। আৰে ক'ব দে না, ক'ব দে। মোৰ আপোন মানুহজনীয়েহে কৈছে, বেলেগে কোৱা নাই নহয়। হ'লেও বছ, প্ৰথমে তাইক নিজৰ কৰিবলৈ দে, সেইবোৰ হিচাপ নিকাচ পিছত হৈ থাকিব। ঐ, তোলৈ ভাত আনিছো, আহ। অ' তই মই কি আনিছ এইবোৰ? তোলৈ ভাত আনিছো। ঐ, বৌয়ে কি তোক একো কোৱা নাই নেকি? বৌ নাই, কালিয়ে মাকৰ ঘৰলৈ গ'ল, সেইবাবেতো আহিব পাৰিছোঁ। অঁ, সেইটো হয় বাৰু। আজি তই অনা ভাতখিনি চাগে খাই সঁচাই ভালেই লাগিব, এনেকৈ যদি সদায় আনি থাক। হ'ব। ঐ, ল। দে। বাহ, কি ধুনীয়া হৈছে অ'। ঐ, এই ভাতটো কোনে বনাইছে অ'? মই বনাইছোঁ আকৌ। বা, তইও এনেকুৱা বনাব পৰা হলি নে? তই হাঁহিলি যে, মই কি এনেকুৱা বনাব নোৱাৰোঁ বুলি ভাবিছ নেকি? আজিৰ পৰা কোনজনী ঘনীয়েৰে বনাই দিয়েহি, তাকেই খাই ল'বি। ধেত আকৰি, খংনো কিয় কৰিছ? এনেই তোক জোকাইছোঁহে। তই পিছে বিয়া বাৰুৰ কথা ভাবিছনে নাই? নে কি সদায় এনেকেই থাকিম বুলি ভাবিছ? বিয়া বাৰুৰ কথানো কি ভাবিম? তোৰ দাদাবোৰে দেখোন মোক দেখিবই নোৱাৰে। এই মই যে খেতিয়ক, দুখীয়া ঘৰৰ ল'ৰা। তই তেনেকৈ কিয় কৈছ? দাদাবৌয়েহে তোক বেয়া পায়, মইতো তোক বহুত ভাল পাওঁ। আৰে তই ভাল পালে সকলোবোৰ হোৱা হয়তো কথাই নাছিলে। সেইটো হয় বাৰু, কিন্তু সেইবুলি আমি এনেকৈ হাত খাপতি বহি থাকিলে হ'ব জানো? সময় থাকোঁতে কিবা এটা কৰিব লাগিব। আৰু শুন, কি কৰ সোনকালে কৰ, নহ'লে আকৌ মোক আনৰ হোৱা দেখি পাছত নাকান্দিবি। পাগল, তোক মই বহুত ভাল পাওঁ। তোৰ হ'ব নোৱাৰিলে আন কাৰো হ'ব নোৱাৰোঁ। তই মোক ইমান ভাল পাৱনে? অঁ, বহুত। মানসী, ক'ত যোৱা? কি কলি? একে চৰে, মোৰ নাম মানসী নহয় নহয়, মানৱহে। অ' আই, খংটো চোৱা। আজিৰ পৰা তেনেকৈ মাতিলে তোক দিমহে। ঐ, আহ যাওঁ আহ। বল বল। অঁ, এইকেইদিন ই মোক ফোন কৰি ইমান দিগদাৰ দি আছে। তই কিন্তু সোনকালে বিয়া হৈ নাযাবি দেই। এই হ'ব।
অ' এইটো আমাৰ বিশ্বদা নহয়নে? হয় হয়। তোমাক আজিকালি দেখা নাপাওঁ যে, কিবা চাকৰি পালা নেকি? অ'হো, ক'ত চাকৰিডাল পাবা? নক'বা আৰু বুজিছা। তুমি বিয়া পাতা নাইতো, ঠিকেই কৰিছা বুজিছা। পিছে বিশ্বদা, সিদিনা আপোনাৰ বৌয়ে মোবাইল ফোন ধৰি থকা বাটত দেখিছিলোঁ। নক'বা আৰু বুজিছা। ৰিলছ নে বিলছ সেইবোৰ বনাই বুজিছা। মোবাইল ফোনটো মোক ধৰিবলৈ দি এই টিকা ফাটা ৰ'দত যি খাৰা কৰি ৰাখিলে বুজিছা, শুকাই গৈছোঁ আৰু। আপোনাৰ অৱস্থা দেখোন ভয়ংকৰ। ভয়ংকৰ? নক'বা, বহুত ভয়ংকৰ। পিছে দেৰি নকৰোঁ। ভাত বনাব লাগিব নহয় আকৌ, নহ'লে সেইজনীয়ে খাব কলিজা। দেই তোমালোকে বহা, মই যাওঁ হা। যোৱা যোৱা। শুনিছা? মই আহিলোঁ বজাৰ কৰি আকৌ। দৰ্জা খোলা? দৰ্জা খোলা আছে, আহা। বাপৰে, বস্তুৰ যিহে দাম বুজিছা। আধা মোনাই ভৰ্তি নহ'ল দেখিছা। বজাৰত বস্তুৰ যিহে জুই চাই দাম বুজিছা। বাপৰে বাপৰে বাপৰে। আপুনি বজাৰলৈ গৈছিলে নে পিকনিকলৈ গৈছিলে? নহয় মানে কি নহয় মানে? বজাৰ কৰি আহোঁতে ইমান সময় লাগে নেকি? বাটতে টুটুৱে লগ পালে, দুআষাৰ ভাল বেয়া সুধিলে, সেইকাৰণে অকণমান লেট হ'ল আৰু। কিডালনো হ'ল তাতে? তুমি দেখোন কাপোৰ কিনিবলৈ গ'লে, পাৰ্লাৰত গ'লে মই বাহিৰত বুন্দা পৰা দি বহি থাকিব লগা হয়। তেতিয়া সেইটো কিন্তু ভাবি চাবা দেই। আপুনি মোক কথা শুনাইছে? নাই শুনোৱা তোমাকনো কথা শুনাব পাৰোঁনে মই? মই বুজি পাইছোঁ, আপুনি মোক কথা শুনাইছে। পলাই আহোঁতে মাহঁতে নিব আহিছিলে যে, তেতিয়াই আচলতে গুচি যাব লাগিছিলে। আপুনি কষ্ট পাব বুলিহে গুচি নগ'লোঁ। এতিয়া মোক কথা শুনাব পৰা হ'ল। গোসানী, মই তেনেকৈ ভাবি কোৱা নাছিলোঁ নহয়। তুমি মোৰ পূৰ্ণিমাৰ জোন আকৌ। তোমাকনো গহণ লগাব পাৰোঁনে হয়? চাওঁ মানুহজনী চোৱা, খং উঠিছে চোৱা আকৌ। কালিলৈকে মই তোমাক ভালকৈ মিচিং কাপোৰ এযোৰ দিম, অ'কে? হ'ব, এতিয়া তেল মাৰিব নালাগে। আহা, তেল মৰা নাই সঁচাই কৈছোঁ আকৌ। কি সঁচাই কৈছে? তোমাক মই মিছা ক'ব পাৰোঁনে? মোক পিছে নীলা ৰঙৰ এযোৰহে লাগিব। দিয়া হ'ব দিয়া, তুমি চিন্তা কৰিব নালাগে। এতিয়া যোৱা আৰু বঢ়িয়াকৈ চাহ একাপ বনাই লৈ আহা। কিন্তু শুনা, চেনি নিদিয়াকৈ হা। ৰ'ব, এতিয়াই গৈ চাহ আনি আছোঁ গৈ। ভাল বাচিলোঁ দেই। নহ'লে আজি এজনী বৰ চটি বটিকে থাকে দেই। কেলৈ ৰস্ত কৰি আছ? ঠিককে থাক। যি কৰিব আছে সেইটো কৰি থাক। তই কি চাইছ? পিটিক আকৌ, তেতিয়াৰ পৰা খাব মন গৈ আছে। এইজনী বিহাও কণী। চাচোন এইজনী চাচোন চা, এজনী বিহাও কণী হয়নে? তাইক কেলে দিছ? মোক দে। চা। মূৰটো এইফালে ঘূৰাই দে। বা এজনী মাথাত ইমান লুকনিও, ইমান যে লেতেৰিও এজনী। বৰ চফাডাল। এইফালে চাচোন, এইফালে। চাইছো মোৰ হাত দুখনহে। এজনী বিহাও কণী মাৰি ল। তই এনেও ক'ব পাৰ। মই এনেহে ক'লোগে। দন্দুৰী, তই নিমখ জলকীয়াকে সানি আছ যে, জলকীয়া অকণ কমাই দিবি, বৰ বেছিকে নিদিবি। হ'ব দে, তোৰ কাম তই কৰি থাক। সোনকাল কৰ, মা আহি নাপাওঁতে শেষ কৰিব লাগিব, নহ'লে যিডালহে বকন দিব। দে ইমান অকমান দিছ চিকটাজনী, আৰু অকণ দে। দে আকৌ, মোৰ পাতখন নিদকিলে তই। তাই চা কেনেখন কৰে। তাই মোৰ ভাগৰ পৰাও ল'লে। অকমান দেচোন। কি টেঙা। বৰ ভাল পাইছ চাগে ন খাই লৈ? মজা। তাইক চা। তই বেছিকে খাইছ দেই। বাচনকেইটা ধুব দিছিলোঁ যে, ধুলিনে? ধুম বুলি ভাবোতে ইহঁতকেইটা পালেহি।
তাৰমানে ধুব নোৱাৰিলি? এই টেঙাখিনি খাই ধুই দিম দিয়া মা। এইবিলাক কৰিবলৈ বহুত সময় পাওঁ নহয়, কিন্তু ঘৰৰ কামখিনি কৰিবলৈ সময় নহয়। তহঁত দুটাকো কৈছোঁ, ইয়াৰ অলপ সোনকালে, নহ'লে কথা বেয়া হ'ব কিন্তু। আজিৰ পৰা কিন্তু তহঁতৰ ঘৰলৈ নাহো যা। তোৰ মাৰে এনেকৈ ইমান বেয়াকৈ কৈছে আমাক, তোৰ লগত আজিৰ পৰা নহয় আৰু। ঐ এই লগ হ'বলৈ নাহিবি দেই। হ'ব দে, আজিৰ পৰা তোৰ গালি শুনা কাম একো নকৰোঁ। ঐ ব'ল যাওঁ। ঐ খকুৱা, পাতখন যে লগতে লৈ গ'লি থৈ যাহি। যা পাতখন দি থৈ আহ। পাখৰি তোৰ টেঙা তয়ে খা। খামেই বেছিকৈ খাম মই এতিয়া। ঐ কি হ'ল? ঘৰত তোক চাবলৈ দৌৰাইছে যেন পাওঁ। তেনেকৈ কিয় ক'লি? নহয় মানে আপোনাৰ যিহে গতিবেগ। কালি নৈ পাৰলৈ ইমান মাতিছিলোঁ, কিয় নাহিলি? একদম পাহৰি থাকিলোঁ। হ'ব, এই সাধাৰণ কথাটোকে পাহৰিছ। কাইলৈতো মোকো পাহৰি যাবি। ধেত আকৰিজনী, তেনেকৈনো কিয় কৈছ? হ'ব দেখিছোঁ। ৰচোন ৰ, সেইদিনা তোক মণ্ডলৰ জীয়েকৰ লগত দেখিছিলোঁ। কোনদিনা অ? সেইদিনা, যিদিনা ভণ্টি যে মামাহঁতৰ ঘৰলৈ গৈছিলে। কি সেইবোৰ ছোৱালীক নিজৰ কৰিম বুলি ভাবিছ নেকি? আচলতে কি জান, কেতিয়াবা ভাল লগা কাৰোবাক নিজৰ কৰিব নোৱাৰোঁ বুলি জানি আঁতৰৰ পৰা ভাল পাই থকাৰ মজাই সুকীয়া অ'। হ'ব, ইমান চেণ্টি ফালিব নালাগে। ইমানে যদি ভাল লাগিছে নিজৰ কৰি ল। নামাতিবি আজিৰ পৰা মোক। ঐ শুনচোন, কি যে হ'ব নহয়। ক'ত যোৱা মেঘালী? বাহিৰতৰ ঘৰলৈ যাওঁ। কিয় যোৱা? মই কিয় যাওঁ তোক কিয় লাগে? বাহ, তেনেকৈ ক'লি মোক। কিয়, জানিনো কি কৰিবি? তোৰ দৰে গুণ্ডা এটাই এইবোৰ নাজানিলেও হ'ব। অলপতো ভালকৈ ক'ব পাৰা। নহ'লে আৰু কেনেকৈ ক'ব লাগিছিল? অলপমান মৰমত, অলপমান চেনেহত। আৰু প্ৰশ্ন কৰি নাথাকিবি, বাট এৰি দে। বাটটো এৰি দিম, কিন্তু কথা এটাহে আছিল। কি ক সোনকালে ক, মোৰ এনেই দেৰি হৈ আছে। মানে এনে তই মোক কি বুলি ভাব? তোক এটা গাঁৱৰ বেকাৰ গুণ্ডা বুলি ভাবোঁ। মেঘালী, কি আবুল তাবুল বকি আছা? কি হ'ল, সন্মানত লাগিল নেকি? যদি আৰু বেয়াকৈ ক'ব নালাগে, বাট এৰ। তই মোক চিনিয়েই পোৱা নাই। তোক ভাল পাওঁ কাৰণে তোক সহ্য কৰিছোঁ, নহ'লে ঠাণ্ডা হ ভাই, ঠাণ্ডা হ। বাবা, তই বজাৰৰ পৰা আহগৈ নেকি? যাওঁ মা, এই মোনাটো আজৰি কৰি দিয়াচোন। দিছোঁ ৰ, মই ভিতৰৰ পৰা মোনাটো লৈ আহোঁগৈ। এইটো বাবা, দেউতাৰ সকামটো পালেহিয়ে নহয়। পইচা কেইটামান যোগাৰ হৈছেনে নাই? মই কৰিব নোৱাৰা হৈছোঁ নহয় দেহাটোৰ পৰা। হ'ব দে, তই চিন্তা নকৰিবি, কিবা এটাতো কৰিবই লাগিব। চাহ অলপ বনাওঁ, খাই যা। নালাগে, নাখাওঁ দে। মোৰ জেপত কলমটো আছিল, কোনে ল'লেও মা? ৰাতিপুৱা আইজনীয়ে ল'লে নেকি? পিছে মা কি কি আনিব লাগিব বজাৰৰ পৰা? পানীখিনি বাদে ঘৰত একোৱেই নাই। কিমাননো লিখিবি? হ'ব দে মা, মই যাওঁ, যিমানখিনি পাৰোঁ লৈ আনিম বাৰু। পিছে আইজনীয়ে এতিয়াও আহিয়ে পোৱাহি নাই। ক'ত গৈছেনো? ৰাতিপুৱাই পাহিহঁতৰ ঘৰলৈ গ'ল, এতিয়ালৈকে আহিয়ে পোৱাহি নাই। আহিব দে, নাহি ক'লৈনো যাব? নহয় বোপা, দিনকালৰ সমস্যা ভাল নহয়। তই এনেই চিন্তা কৰি আছ কিছুমান। আহিব দে। বাৰু মই এতিয়া যাওঁ, নহ'লে আকৌ বজাৰ পাওঁতে দেৰি হ'ব। যা বোপা, ভালকৈ যাবি।
ঐ মেঘালী, তই বেছি দেৰি কৰিব নালাগে নেকি? যাগে যা, নহ'লে তোৰ সেই ককায়েৰে দালৈ আহি খেদিবহি। আই কি হ'ল চাও মুখখন। এটা কথা সুধো, তই পিছে আমাৰ দাদালৈ ইমান ভয় কিয় কৰ? কথাৰ গুৰি কৰবাত চাগে ন? সেই ইজনী কি কথা কৈ থাক? জানো দে, এতিয়া লুকাব নালাগে। কি জানো? এনেই যি টি কৈ নাথাকিবি দেই। আইঅ, আমাৰ বৌজনীৰ খং উঠিছে, চাও। এই ইয়াক মানে ঐ কি কৰ? ৰটোক আজি নেৰিছো ৰ। চাই ইজনীক। এই ধৰিলো। কি হ'ল? ধৰ লাগিলি যে? সৰু পোৱালিৰ দৰে ল'ৰা ধেমালি কিহৰ? যা। ঐ পাহি, তহঁতে থাক, মই আহিলো। ঐ ৰ না, ক'ত যাও? তাই যাওক দে, মায়ে বিচাৰি আছে। তাইক কি সেইবুলি এনেকে গালি পাৰিব লাগে নেকি? সময়ত পাৰিবও লাগিব। হয়নে? পিছে দেউতাৰ বছৰেকী সকামটো আহি পালেহি নহয়। তই সেইদিনা কিন্তু সোনকালে আহিব লাগিব। বাৰু হ'ব দে। পিছে পইচা পাতিৰ যোগাৰ হৈছেনে নাই? হৈছে দে, তই চিন্তা কৰিব নালাগে। আকৌ কি হ'ল? নাই একো। মই তোৰ নিজৰ নহয় যে, ক'ত কবি? আৰে সেইটো কথা নহয় অ'। তোক নিজৰ বুলিয়ে ভাবোঁ, কিন্তু কিছু কথা ক'ব নিবিচাৰোঁ আৰু। হ'ব দে, মইনো কোন? তই অলপ বেছি কৰি থকা নাইনে? একো বেছি কৰা নাই। হ'ব দে, এতিয়া তই ঘৰলৈ যা। এইবোৰ কথা পাছে পৰেও পাতিব পাৰিম। নাযাওঁ যা। কিয়? কপালৰ আগত খংটো লৈ থাক। আপোন মানুহজনীক কাষত পাই চুমা এটাও দিব নোৱাৰ। হয় নেকি? দিছোঁ ৰ'বা। হ'ব দিয়া, মই সেইদিনা সোনকালে যাম। মোৰ ফোনটো কি যে হ'ব। ইমান খৰখেদাকৈ মাতিলি যে? ঐ, কি চিন্তা কৰি আছ? শুনচোন, মই বহুত ডাঙৰ বিপদ এটাত পৰিছোঁ অ'। তইহে চাগে কিবা এটা উপায় দিব পাৰিবি। কি বিপদ? কি? মনে মনে থাক। এতিয়া এইবোৰ চিন্তা কৰি আৰু কি পাবি? আগতে ভাবি চাব লাগে। মই এতিয়া কি কৰোঁ? কৰিবলৈ কিটো আছে? তই তাক মাত আৰু সকলো কথা কৈ দে। যদি দাদাহঁতে গম পায়, মোকচোন মাৰি পেলাব। গম নাপায় দে, আৰু যদি কিবা গম পায়ো মই আছোঁ নহয়। কিন্তু তই তাক আজিয়ে মাতি সকলো কথা কৈ দে, নহ'লে পাছত কিন্তু বহুত দেৰি হৈ যাব। মোৰ বহুত ভয় লাগিছে অ'। একো নাই, ভুলটো কৰিলিয়ে যেতিয়া, এতিয়া এইখিনি সময়ত ভয়টোৰ হ'লেও নহ'ব। ব'লা এতিয়া ঘৰলৈ যাওঁ। কিয় মাতিছিলে ইয়ালৈ? কি হ'ল? তোমাক ইমানকৈ ফোন কৰিছোঁ, ফোনটো ৰিচিভ কৰা নাই যে? মই ব্যস্ত আছিলোঁ। এনে কি কামত ব্যস্ত আছিলা যে মোৰ ফোনটো উঠাব পৰা নাই? তুমি ফোন কৰিলা বুলিয়ে যে মই ৰিচিভ কৰিব লাগিব, তেনেকুৱাতো কোনো কথা নাই। বাহ, আজি তুমি মোক তেনেকৈ ক'ব পৰা হ'লা? আগতেচোন মই ফোন নকৰিলে তোমাৰ টোপনি নাহে, ভাত গিলা নাযায়। ফোনটো অলপ উঠোৱাৰ দেৰি হ'লেইচোন তুমি মোক খং কৰা, কাজিয়া কৰা। কিন্তু আজিচোন চব সলনি হ'ল। সময় সলনি হ'ল। কি? সময় সলনি হ'ল? তুমি ফোন কৰিলা বুলিয়ে যে মই ৰিচিভ কৰিব লাগিব, ক'ত লিখা আছে? বাৰু সেইবোৰ বাদ দিয়া না। মই তোমাক কথা এটাৰ বাবেহে ইয়ালৈ মাতিলোঁ। কি কথা সোনকালে কোৱা, মোৰ সময় নাই। মানে মই মা হ'ব ওলাইছোঁ। কি কোৱা? বঢ়িয়া। পিছে তোমাৰ গাঁৱৰ সেই প্ৰেমিকজনে গম পায় নে নাপায়? কি কৈ আছা এইবোৰ? কোন গাঁৱৰ সেইজন? বাহ, বেছ এক্টিং কৰিছা কিন্তু তুমি। এইবোৰ তুমি কি ধেমালি আৰম্ভ কৰিছা? একো ধেমালি কৰা নাই, যাক যেনেকৈ ক'ব লাগে তেনেকৈ কৈছোঁ। আৰে তোমাক নকৈ কাক ক'ম? তুমি এইটো মনে মনে থাকা আৰু এটা শব্দ উচ্চাৰণ নকৰিবা।
কিমানজনৰ লগত তোমাৰ সম্পৰ্ক আছে মই কি জানো? আৰে তুমি পাগল হৈছা নেকি? কি কৈ আছা এইবোৰ? ভাবি চাইছানে এবাৰ? মই পাগল হৈছোঁ, ভাবি চাবলৈ কিটো আছে? তথাপিও এটা কথা কওঁ, মেডিচিন খাই চাফা কৰি দিয়া। তেনেকৈ ক'বলৈ কি তোমাৰ অলপো লাজ লগা নাই? ৰ'বা, আচলতে তুমি মোৰ পৰা কি বিচাৰিছা? এইবোৰ কথা ঘৰত গম পোৱাৰ আগতে তুমি মোক লৈ নোযোৱা কেলে? চিন্তা কৰিব নালাগে, মই তোমাক একো আমনি নিদিওঁ, মাত্ৰ মোক লৈ ব'লা। এতিয়া এইবোৰ নলগা জেগাত লাগি ল'বলৈ মোৰ মন নাই। তথাপি তোমাক শেষবাৰৰ বাবে কওঁ, মেডিচিন খাই চাফা কৰি দিয়া, নহ'লে মৰি যোৱা। তোমাৰ দৰে ল'ৰাৰ মিছা কথাত ভুল গৈ মই নিজৰ জীৱন নিজে ধ্বংস কৰিলোঁ। এতিয়া মোৰ কি হ'ব? বাইক স্কুটি দেখি, দুটামান টকা দেখি ভুল গ'লে এনেকুৱাই হয়। চাওঁ, আঁতৰ হোৱা। প্ৰণৱ, প্ৰণৱ, তুমি এনেকুৱা কৰিব নোৱাৰা। তুমি নহ'লে মই মৰি থাকিম। ঐ এইফালে আছোন। গৈছোঁ। এই ভৰ দুপৰীয়াখন ক'ত যাবা? বলচোন মনে মনে। এইফালে যাম ব'লা। ক'লৈ যাওঁ? ভাল ল'ৰাৰ দৰে মোৰ পাছে পাছে আহি থাক। ইয়ালৈ কিয় লৈ আহিলি মোক? পৰহিলৈতো মোৰ বিয়া, তই জানই। মই ইমান চেষ্টা কৰি তোৰ হ'ব নোৱাৰিলোঁ ন। আমাৰ আজিয়ে শেষ দেখা। মই গুচি যোৱাৰ পাছত তই আকৌ কান্দি নাথাকিবি দেই। কিনো কৈ থাক? তই সুখী হোৱাটোৱেতো মই বিচাৰোঁ। আৰু তই? মোৰনো আৰু কি? আগতে অকলে দিন কটালোঁ আৰু এতিয়াও কটাম দে। কেৱল তই ভাঙি নপৰিবি আৰু নতুন এখন ঘৰলৈ গৈ ভালকৈ থাকিবি দেই। তোক বহুত মিছ কৰিম, বহুত মনত পৰিব তোলে। মই তোৰ বাহিৰে আন কাৰো হ'ব নোৱাৰোঁ। মোক লৈ বল না। না মোক আৰু অলপ এনেকৈ থাকিব দে না। আৰে মোৰোতো তোলৈ বহুত মনত পৰিব জান। ময়ো হয়তো নোৱাৰিম থাকিব, কিন্তু তোক লৈ যাব নোৱাৰিম। আৰু ইমানখিনি বিয়াৰ আয়োজন হোৱাৰ পিছত মই এনেকুৱা কেনেকৈ কৰোঁ ক? নহ'লে তোৰ যি কৰিব মন আছে সকলো কৰ। কি কৈছ এইবোৰ? পাগল হৈছ নেকি তই? মই হৈছোঁ পাগল। তই মোক ভাল পোৱা দিন ধৰি তই মোৰ বাবে কি কৰা নাই, কিন্তু মই কি কৰিলোঁ তোৰ বাবে? কেৱল দুখ কষ্টখিনিৰ বাহিৰে আন একোৱে দিব নোৱাৰিলোঁ। আৰে ইয়াৰ অৰ্থ এইটো নেকি মই তোৰ সুবিধা ল'ম? আৰে মই তোক সঁচা ভাল পাওঁ, আৰু সঁচা ভাল পোৱাত কেতিয়াও স্বাৰ্থ নাথাকে। বেলেগে হ'লে সুবিধা লওঁ লওঁকৈ থাকে, আৰু তই? বেলেগৰ লগত মোক কিয় তুলনা কৰিছ? দহু আঙুলি জানো সমান হয়? এইবোৰ কথাৰ এতিয়া কিবা মূল্য আছে জানো? নাই বুলি হয়তো জানো, তথাপি তোৰ পৰা সুবিধা ল'ব নোৱাৰোঁ। তোৰ এইবোৰ কথাই মোক বৰকৈ আমনি কৰিব। মই নোৱাৰিম তাত থাকিব। হয়তো আজি কৈছোঁ নোৱাৰিম বুলি, যোৱাৰ পিছত চাগে আহিবই মন নাযাব। কি? তই মোক এনেকৈ ক'ব পৰা হলি? আৰে যিটো সঁচা সেইটোহে কৈছোঁ। হ'ব দে, তোকো চিনি পালোঁ। হওক দে, পলমকৈ হ'লেও যে চিনি পালি। তই সঁচাই বেলেগ হৈ গলি অ', সঁচাই। আৰু তই? এতিয়াও সময় আছে, তই মোক লৈ বল না। নোৱাৰিম নিব। আৰে ইমানখিনি হৈ যোৱাৰ পিছত কেনেকৈ নিওঁ তই ক? মানে শেষত গৈ তই এনেকৈ ক'ব পৰা হৈ গলি। হ'ব দে, আজিৰ পৰা আৰু তোক কেতিয়াও আমনি নকৰোঁ, কেতিয়াও নকৰোঁ।
আইজনীও কি হৈছে তোৰ? কেইদিনমানৰ পৰা দেখিছোঁ তই মন মাৰি বহি থকা হৈছ। কি হৈছে তোৰ? কতা কিনো হোৱা দেখিছা? একো নাই হোৱা মোৰ। কিবা এটা যে কথা লুকুৱাইছ সেইটো খাটাং। নাই অ' একো লুকোৱা নাই। নহ'লে কিয় এনেকৈ মন মাৰি বহি থকা হৈছ? তেনেকৈ কি থাকিব নোৱাৰি নেকি? এটা কথা মন কৰিবি, মই তোৰ মা হয়। তোৰ দৰে বয়স ময়ো পাৰ কৰি থৈ আহিছোঁ। অ' মা, তুমি মিছাতে চিন্তা কৰি আছা। চিন্তা কৰিবলগীয়া মোৰ একোৱেই হোৱা নাই। বাৰু আৰু সুধি নাথাকোঁ, কিন্তু নিজৰ লগতে এই ঘৰখনৰ মান সন্মানৰ কথাও ভাবিবি। বাৰু এতিয়া ভাত খাই লহি। মাক কেনেকৈ মই সঁচা কথাবোৰ ক'ম? এইবোৰ কথা শুনিলে হয়তো মায়ে জীয়াই থাকিবই নোৱাৰিব। মাক কষ্ট দিয়াৰ কথাটোও ভাবিব নোৱাৰোঁ, এফালে প্ৰণৱকো এৰিব নোৱাৰোঁ। মই এতিয়া কি কৰোঁ? ফুলৰে মৌচুহী উৰি যোৱা তুমি মৰমৰ পখিলাজনী। অ' মৰমৰ পখিলাজনী